আৰু এখন টচৰ হয় এখন ৰিহা এইবোৰ নতুনকৈ মায়ে অনা ৰিহা নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেললৈ আজি একচুৱেলি এটা বেলেগ মই ব্লগ নহয় আৰু এনেই ভিডিঅ' এটা কৰিম বুলি ভাবিছোঁ মাৰ মুগা কাপোৰ কালেকশ্যন আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আৰু আছে সেইখিনি দেখা বুলি ক'লে মই পাৰ্টকৈ বহুতকেইটা পাৰ্ট দিব লাগিব আৰু মায়ে মানে আজি অলপ ওলাই থকা কাপোৰখিনি আৰু যিখিনি মুগা কাপোৰ মায়ে ওলাই থোৱা আছিলে সেইখিনিকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম অলপ মেলি দিছোঁ মানে চ' যদি আৰু লাগে আৰু কালেকশ্যন চাব বিচাৰে দেন কমেণ্ট কৰি দিব আৰু মোক এইযোৰ এখন চাদৰ আৰু এইটো মেখেলা এইটো মা এইযোৰ টচৰ নে এইযোৰ টচৰ হয় আৰু এইটো হ'ল ইয়াৰ ব্লাউজটো কেনেকুৱা লাগিছে ক'ব আৰু যদি ইয়াতকৈ বেছি বিচাৰে দেন প্লিজ মোক কমেণ্ট কৰিব আৰু এয়া উকা মুগা মেখেলা নামঘৰে চামঘৰে নিবলৈ বৰ ভাল হয় এইখন মই সৰু থাকোঁতে মায়ে বোলে বব দিছিলে কাৰণ মই নামঘৰত তেতিয়া যাবলৈ মানে মই মেখেলা চাদৰ পিন্ধি বহুত ভাল পাওঁ আপোনালোকে জানেই আৰু এইখন হ'ল মেখেলা এয়া কয় কেচ খুব ধুনীয়াকৈ বোৱা হয় এইটো এইখন ওলাই থকাৰ কাৰণে মেলি দিলে এইখন মুগাৰ উকা মেখেলা হয় এনেকুৱা ঢেৰ আছে কিন্তু এতিয়া মেলি দিব পৰা হোৱা নাই ৰ'দত এইখন ৰিহা লগতে এইখন মেখেলা খালী উকা মেখেলা আৰু তলত সেইখন আৰু এখন ৰিহা আছে ৰিহাখনৰ কাষতে এখন আকৌ মানে এইখনো ৰিহাই হয় মেখেলা এইটো আজা ৰঙৰ কেচ বচা আছে মাৰ খুব ভাল লাগে এইখন মোৰ একদম ভাল লাগে জাপিৰ ডিজাইন আছে ন এইটো মাৰ মানে মই মানে এনেই আৰু ওলাই থকাত এইখন বিৰাট বেছি ভাল পাওঁ আৰু এইকেইখন হৈছে কি কয় ৰিহা মানে ধুনীয়াকৈ চব কালাৰৰে মায়ে লৈ থৈছে নিজৰ ফেভাৰিট কালাৰৰ আৰু মাৰ মানে মেখেলা চাদৰ কালেকশ্যন কৰি বিৰাট ভাল পায় আৰু এইখন মেখেলা এইটো মানে গ্ৰীণ কালাৰটো আছিলে নেকি একদম ডাৰ্ক গ্ৰীণটো যে সেইটোৰে মানে এইখন মেখেলা তাৰপিছত এইখন ৰিহা এই ৰিহাখন আৰু বিহু মাৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় এইখন টচৰ মেখেলা তাত প্ৰতিটো মানে বেলেগৰ লগোৱা হৈছে এইকেইখন কিনা মেখেলা টচৰ আৰু এই গ্ৰীণ কালাৰ কেইখন দেখিছে যে মা যেতিয়া মানে বিয়া হৈ আহিছিলে তেতিয়া লৈছিলে ফাৰ্ষ্ট একদম তো এইকেইখন একদম স্পেচিয়েল আগৰ খাটি মুগা হয় এইটো আজিকালি বাৰু অকণমান খেলি মেলি কৰি দিয়ে কিন্তু এইখন পিন্ধিও ভাল লাগে আৰু এইখন আগতে মাৰ মানে আছিলে ওলাই আছে আৰু এইবোৰ ডেইলি ইউজ হৈ থকা নিচিনা এইখন মেখেলা এইখন ৰিহা মানে সেইখন যে দেখাইছিলোঁ এইখন এম্ব্ৰইডাৰী কৰা এয়া উকা মেখেলা আৰু এইখন ৰিহাৰ লগতে উকা মেখেলা ঢেৰ আছে এইখিনি ওলাই থকাখিনি যিহেতু মাৰ ৰ'দত দি দিছিলে মই আপোনালোকক দেখাম বুলি এইখিনি ইয়াতো দি দিছে মুঠতে 43খন মেখেলা চাদৰ ইয়াতে হেৰি কৰিছিলে এইখন নতুনকৈ অনা নতুন মানে কালেকশ্যন মাৰ ওলাই আছিলে যে ৰ'দত দি দিছে আৰু এইখিনি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আজি মেলি দিয়া হৈছে গোটেইখিনি বস্তু মায়ে মানে প্ৰায়খিনি মেলিছে আৰু সেইখিনি উলিয়াবলৈ আছে গামোচা আছে আৰু যোৰা আছে মুগাৰ টচৰ যোৰা লগতে ৰিহা সেইবিলাকো আছে যদি আপোনালোকে আৰু চাব বিচাৰে মাৰ কালেকশ্যন দেন প্লিজ কমেণ্ট কৰিব তো মই দেখাম আৰু সময় ৰাতিপুৱা সময় যিহেতু কলেজ যাব লাগে ন তো এইখিনিয়ে মানে মই দেখাবলৈ চেষ্টা কৰিম আৰু যদি লাগে দেন প্লিজ কমেণ্ট কৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব